কবিতাৰ শিৰোনাম তৰালি তোমাৰ অপেক্ষাত। কথা সঞ্জিত দাস, সুৰ পাহি দাস। আকাশৰ উৰণীয়া নেজাল তৰা আৰু তোমাৰ সৈতে দেখা হোৱা একেই কথা। ফাগুনৰ মলয়াক চুমা জোচাৰ যেন এক অসফল প্ৰচেষ্টা, যেন এক অসফল প্ৰচেষ্টা। এতিয়া যেন হৈ ৰৈছো অপাৰ সমুদ্ৰত এখন গৰাকীবিহীন টুলুঙা নাও। কেতিয়াবা জানো বুজিব পাৰিছা সেই যন্ত্ৰণাৰ গভীৰতা, সেই যন্ত্ৰণাৰ গভীৰতা? তৰালি তোমাৰ অপেক্ষাত নাজানো কত যে বসন্ত বাগৰিল। বুকুৰ মাজত ফুলিব ধৰা বকুলবোৰো যেন মৰহিব লাগিছে। কুঁৱলীৰ মাজত যেন হেৰুৱাই পেলাইছো তোমাৰ চিনাকি মুখখন। তৰালি মাথো তোমাৰ মুখখন, তৰালি মাথো তোমাৰ মুখখন। চিনাকি এটা নিজৰ বুলিবলৈ দুচকুত ওলমি ৰৈছে। মাথো তোমাৰ স্মৃতি সোঁৱৰাই ওলোৱা কেইটোপাল মাত তপতস্তু, কেইটোপাল মাত তপতস্তু। থেংক ইউ।